ফুৰিবলৈ আহি আজি গাড়ীয়ে ঠেলিব লগা হ'ল। চ' হেল্ল' ল'ৰা ছোৱালীহঁত, মোৰ নাম ৰাহুল এণ্ড মই এজন গ্ৰাফিক ডিজাইনাৰ হয়। আজিৰ মিনি ব্লগটো গুৱাহাটীত নহয় নলবাৰীতহে হ'ব, কিন্তু এই গৰম প্লাছ ট্ৰেফিকটোৱে পুৰা গুৱাহাটীৰ ফিল দি আছে। বাদ দিয়ক ট্ৰেফিকৰ কথা, নলবাৰীৰ ৰাস মহোৎসৱ যে হয় এই মন্দিৰটোতেই হয়। এণ্ড এই ব্ৰিজখন নতুনকৈ বনাইছিল, নতুন নহয় বাৰু, ময়ে ফাৰ্ষ্ট টাইম আহিছিলোঁ। আহি থাকোঁতে ৰাস্তাত দেখা পালে পাগলা দিয়া ৰিজৰ্ট, বোলো এপাক সোমাই যাওঁ। পিছে ইহঁতক গা ধোৱা দেখি মোৰো মন গৈছিলে বাৰু, কিন্তু তেতিয়াই হ'ল আমাৰ লগত এইটো কাণ্ড। ইমানেই বালি আছিল গোটেই বাইকখনেই সোমাই গ'ল। পিছত আকৌ এনেকৈ ঠেলিয়াহে উলিয়াব লগা হ'ল। পিছে ভাগ্য ভাল আছিল যে মই স্কুটিখন নানিলোঁ, নহ'লে বালিতে ডুবি থাকিলে স্কুটি। এনিৱে তাৰপিছত আমি আহি পালোঁ মেইন গেট এণ্ড আহি দেখা পালোঁ ইয়াত কোনেও নাই এণ্ট্ৰি কৰাবৰ কাৰণে। আমি বোলো ভালেই হ'ল, পইচাটো বাচি থাকিল। কিন্তু আমি যিটো ভাবিছিলোঁ একদমেই ভুল আছিল। এণ্ট্ৰি বোলে আজিকালি ভিতৰতে কৰাব লাগে। বাৰু যিয়েই নহওক, এণ্ট্ৰি ফিজ দি আমি সোমাই আহিলোঁ ভিতৰলৈকে। আহি দেখা পালোঁ ইয়াত দেখোন চব কাপলছে, আমিহে ল'ৰা দুজনে ফুৰিব আহিলোঁ। এনিৱে তাৰপিছত বোলে পিংক ফটো উঠাব লাগে। ময়ো মোৰ প্ৰ' ফটোগ্ৰাফী স্কিল দেখাই ঠাচকৈ উঠাই দিলোঁ কেইখনমান। গোটেই ৰিজৰ্টখনত বেলেগ চাব লগা একোৱেই নাই। এই ফুলকেইডালৰ বাহিৰে মোৰ একোৱেই ভাল নালাগে, কিন্তু যদিহে তুমি তোমাৰ স্পেচিয়েল মিত্ৰ বা মিত্ৰীৰ লগত আহা তেতিয়া চবেই ভাল লাগিব। এইটো হ'ল পাগলা দিয়া নদী, এণ্ড নদীটোৰ কাৰণে নাম হৈছে পাগলা দিয়া ৰিজৰ্ট। সৌ এটা জেচিপিৰ খুদাই চলি আছে, যাবতো মন আছিলে কিন্তু যোৱা ৰাস্তাটোৱে বিচাৰি নাপালোঁ। বা আৰু বাদ দিয়ক এইবিলাক। যোৱাৰ আগত কিবা এটা খাই যা বুলি অৰ্ডাৰ দিলোঁ, চাহ একাপ আৰু চাওমিন। টেষ্টৰ কথা বাৰু নকওঁ, মোৰ আকৌ ভোক লাগিলে চব বস্তুৱেই টেষ্টি লাগে। এনেইতো ফাগুনৰ মাহটো মই ভালেই পাওঁ, কিন্তু বাপৰে যিমানে ধূলি, হেলমেট নিপিন্ধিলে গোটেই মুখেই চেঞ্জ কৰি দিব। বাৰু লগ পাম তোমালোকক কালি এটা নিউ ভিডিঅ' সৈতে, তেতিয়ালৈকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰ চেনেল। मैं किस्मत को पहले जैसा अब डांटता नहीं।